ছাত্ৰ ছাত্ৰীসকল, আজি মই নৱম মানৰ কাৰণে এটা পাঠ যুগুতাই আনিছোঁ। পাঠ মানে কি, কবিতা এটা। এয়া হৈছে মানৱ বন্দনা, লিখিছে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সোঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। আহিছে মানুহ, গৈছে মানুহ, মানে পৃথিৱীত মানুহে জন্ম লৈয়ে আছে, আকৌ এটা সময়ত মানুহৰ কি হয়, মৃত্যু হয়। মানে উপজিয়ে আছে, মৰিয়ে আছে। মানে এই সোঁতটো কোনোদিনে কমি যোৱা নাই। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম ফুটে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানৱী জনম দিয়া উটুৱাই, মানে মানুহৰ জনমটো কি ৰৈ নাথাকে, সময় কাৰো কাৰণে ৰৈ নাথাকে। যিদৰে নদী এখন বৈ যায় বা নদীৰ লগত নদীৰ সোঁতবিলাক বৈ গৈ থাকে, এটা নিৰ্দিষ্ট গতিত এই সোঁতবিলাক বৈ থাকে, কাৰো কাৰণে এই সোঁত ৰখি নাযায়। সেইদৰে মানুহৰ জীৱনটো বৈ গৈ থাকে, ৰৈ নাথাকে, অৰ্থাৎ সময় গতিশীল। আৰু এই সময় আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ? আমাৰ কামেৰে, কৰ্মৰে। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম ফুটে বুলি কৈছে। অৰ্থাৎ মানুহৰ কামৰ মাজেৰে আমি কি কৰিব পাৰোঁ? আমি আগুৱাই যাব পাৰোঁ আৰু আমি সময় নিজৰ কৰ্মৰ জৰিয়তে ধৰি ৰাখিব পাৰোঁ। মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহে মানুহক মৰম, স্নেহ, দয়া, ভালপোৱা আদিৰ জৰিয়তে কি কৰিব পাৰে? আৱৰি ৰাখিব পাৰে। আৰু মানৱ সেৱাই হৈছে পৃথিৱীৰ প্ৰকৃত ধৰ্ম। মানুহৰ মৰমৰ মাজতেই যেন ধৰ্ম লুকাই আছে, মানৱ ধৰ্ম লুকাই আছে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহ সমাজ প্ৰিয় জীৱ। মানুহে সমাজ পাতি থাকি ভাল পায়, গতিকে মানুহ মানুহৰে লগ। মানুহ কোনো জীৱ জন্তুৰ লগ হ'বলৈ নাযায়, যিহেতু মানুহ পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ। গতিকে মানুহ সমাজপ্ৰিয় জীৱ আৰু মানুহে মানুহৰ সমাজত বসবাস কৰে আৰু মানুহে মানুহৰ বাবেই কাম কৰে। অৰ্থাৎ মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সংগ, মানুহেই পৰাৎপৰ। পৰাৎপৰ মানে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, যিটোক পৰম সত্য বুলি কোৱা হয়। এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। আৰু এই পৃথিৱীখনতেই মানুহ নামৰ জীৱবিধ আছে। গতিকে এই মানুহৰ নিজাপি ঘৰ এই পৃথিৱীখনেই, অৰ্থাৎ নিজৰ ঘৰ, স্থায়ী ঘৰ এই পৃথিৱীখনেই। পৃথিৱীৰ বাহিৰে বেলেগ গ্ৰহ বা নক্ষত্ৰত মানুহ বা জীৱৰ উপস্থিতি আমি এতিয়ালৈকে গম পোৱা নাই। সেইকাৰণে পৃথিৱীখনকেই মানুহৰ নিজাপি ঘৰ বুলি কোৱা হৈছে। মানুহেই দেৱ, মানুহেই হেপ, মানুহ বিনে নাই কেপ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ। মানুহেই দেৱ, মানে আমি মন্দিৰলৈ গৈ দেৱ দেৱীক পূজা কৰোঁ, কিন্তু আমি দেৱ দেৱীক আমি চকুৰে তেওঁলোকক দেখা নাই। আমি তেওঁলোকৰ এটা মূৰ্তি বনাই আমি তাতে পূজা কৰোঁ। গতিকে আমি দেৱতাক পূজা কৰাৰ আগতে আমি মানুহক মানুহে পূজা কৰিব লাগে। কাৰণ প্ৰত্যেকজন মানুহৰ অন্তৰতেই কি থাকে? ভগৱান থাকে। প্ৰত্যেকজন মানুহৰ অন্তৰত ভগৱান লুকাই থাকে। গতিকে আমি মানুহকেই
দেৱতা বুলি ভাবিব লাগে আৰু মানুহকে আমি কি কৰিব লাগে সেৱা কৰিব লাগে আমি কেনেকৈ সেৱা কৰিব লাগে আমি মানৱ কৰ্মৰ জৰিয়তে মানৱীয়তাৰে মানুহৰ মৰমৰ মাজেৰে আমি মানুহক কি কৰিব লাগে সেৱা কৰি যাব লাগে কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱদেৱ এতিয়া কবিজনাই আমাক কি কৈছে কৰা কৰা পূজা আমি দেৱ দেৱীক পূজা কৰাৰ দৰে আমি কাক পূজা কৰিব লাগে মানুহক পূজা কৰিব লাগে কিহেৰে পাদ্য অৰ্ঘৰে পাদ্য মানে হৈছে ভৰি ধুবলৈ দিয়া পানী আৰু অৰ্ঘ মানে হৈছে পূজাৰ সামগ্ৰী অৰ্থাৎ ভৰি হাত ধুৱাই আমি পূজা কৰা সামগ্ৰীৰে কাক পূজা কৰিব লাগে মানুহক আমি মানুহে যদি ভাল পাওঁ মানুহে মানুহক যদি মৰম শ্ৰদ্ধা ভক্তি কৰোঁ তেতিয়াহ'লে কি হ'ব পৃথিৱীত মানুহৰ জয় জয় ময় হ'ব কোনেও কাৰো অহিত চিন্তা নকৰিব গতিকে কবিজনাৰ এই কবিতাটিৰ জৰিয়তে কি হৈছে উদাৰ মানৱতাবাদৰ প্ৰকাশ ঘটিছে এতিয়া ইয়াৰে কেইটামান প্ৰশ্নলৈ মই আহিছোঁ প্ৰশ্ন আছে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি মানুহেই পৰাৎপৰ অৰ্থাৎ মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ আৰু এয়াই হৈছে পৰম সত্য এই কথাষাৰৰ অৰ্থ হৈছে মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ পৰম সত্য মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি ময়াপী জীৱ অৰ্থাৎ মানুহ মায়া মোহেৰে আবৃত হৈ থকা জীৱ মানুহে মানুহৰ প্ৰতি কি আছে মৰম ভালপোৱা মোহ এইবিলাক মানুহৰ মাজত সীমাবদ্ধ গতিকে ময়াপী জীৱৰ অৰ্থ হৈছে মায়া মোহ ভ্ৰান্তি উপজোৱা জীৱ পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ কি এতিয়া পাদ্য মানে হৈছে ভৰি ধুবলৈ দিয়া পানী অৰ্ঘ মানে হৈছে পূজাৰ উপকৰণ গতিকে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ হৈছে যে পৃথিৱীত মানুহেই মানুহৰ বাবে অতিকে আপোন সেইকাৰণে আমি প্ৰত্যেকেই কি কৰিব লাগে মানুহৰ পূজা সেৱা নিজৰ জীৱন উৎসৰ্গা কৰিব লাগে এতিয়া ইয়াতে এটা প্ৰশ্ন আছে তাৎপৰ্য ব্যাখ্যা কৰা মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে এইটো তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিছে এতিয়া উত্তৰটো হ'ব উক্ত কাব্যাংশৰ জৰিয়তে জোনাকী যুগৰ অন্যতম শ্ৰেষ্ঠ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে উদাৰ মানৱতাবাদৰ সুন্দৰ প্ৰকাশ ঘটাইছে এই কবিতাংশত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ উদাৰ মানৱতাবাদৰ সুন্দৰ প্ৰকাশ ঘটিছে পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ মানুহৰ এই অমূল্য জীৱনটোত মানুহে ভাল বেয়া উভয় কামেই কৰে ভাল কামৰ দ্বাৰা মানুহে নিজৰ নাম উজ্বলাই তুলিব পাৰে আনহাতে বেয়া মানুহে বেয়া কামেৰে নিজৰ জীৱনলৈ কলংক আনিব পাৰে যিহেতু মানৱ জীৱনটো অমূল্য গতিকে মানুহে এই মানৱ জীৱনৰ বহুমূলীয়া সময়খিনিত ভাল কামেৰে খ্যাতি ৰাখিবলৈ চেষ্টা কৰা উচিত নদীৰ সোঁত যিদৰে এটা নিৰ্দিষ্ট গতিত বৈ যায় একেদৰেই মানুহৰ জীৱনটো ৰৈ নাথাকে বৈ যায় গতিকে এই মানৱী জনমটো মানুহৰ কামৰ মাজেৰে আগবঢ়াই নিবলৈ কবিজনাই আহ্বান জনাইছে মানুহে মানুহৰ প্ৰতি মৰম ভালপোৱা শ্ৰদ্ধা ভক্তি সহায় সহযোগিতাৰে আগবাঢ়ি যাব পৰাটোৱেই যেন মানুহৰ শ্ৰেষ্ঠ কাম
প্ৰত্যেকজন মানুহৰ অন্তৰতেই ভগৱান বিৰাজমান। গতিকে মানুহে মানুহক সন্মান দিব পৰাটোতেই মানুহে মানুহক পূজা কৰাৰ দৰে হয়। মানুহ সন্তুষ্ট হ'লেই ভগৱান সন্তুষ্ট হয় বুলি কৰা বিশ্বাসেই যেন আমাৰ শ্ৰেষ্ঠ ধৰ্ম। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মুহূৰ্ততেই স্বৰ্গসুখ লাভ কৰিব পাৰি, এই কথাও কবিতাটিত পৰিস্ফুট হৈছে। এইখিনিয়ে কবিতাটোৰ প্ৰশ্নোত্তৰ দুটামানো দিলোঁ আৰু বুজাইও দিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা, আৰু কিবা নোৱাৰা থাকিলে মোক সুধিব পাৰা। ধন্যবাদ।